দ্বিতীয় অধ্যায় সাংখ্য যোগ দুলৰী দৈব কীৰ্তনয় দেৱ দয়াময় কৃষ্ণ দেৱ তাৰ দেৱ পংকজ চৰণে প্ৰৱেশিয়া মনে অনুকৰো মই সেৱ সঞ্জয় বদতি শুনা কুৰুপতি পাছে যেন কথা ভুইলা শোক সমুদ্ৰত মোৰ উৰ্মি উঠি ধনঞ্জয় তল গৈলা শোকাকুল দুখে হুয়া ধুমুখ দুয়ো নেত্ৰে পৰে পানী কৃষ্ণ কৃপাময় সম্বুধি বুলয় অৰ্জুন কহে নবাণী শুনা শৈব সাচিৰণ মধ্যেৱাসী শোকে ভুইলা মহাভয় মহযশী হৈও অকীৰ্তি কৰা ক্ষুদ্ৰ হৃদয়ৰ নয় কুৰু পাণ্ডৱৰ অনেক কালৰ যুদ্ধ আৰম্ভৰ কাষে সুখমত সন্মুখ সংগ্ৰামে ৰণৰাখিলা উভয় সেনাৰ মাজে যত বীৰ বৰ পৃথিৱী ভিতৰ তোমাক অগ্ৰত গণি সন্মুখ সংগ্ৰামে কোন বীৰ কান্দে নতু দেখি নতু শুনি এৰি স্বৰ্গ পথ সাধুৰ মত কৰা হাৱৰ কীৰ্তি নয় দুৰ্বলতা এৰি ধনুকৰ ধৰি যুদ্ধে উঠা ধনঞ্জয় সঞ্জয় বুলন্ত পৰমৰ শস্য শুনিও ক মহাৰাজ অজ্ঞানত থাকি পাৰ্থ তল গৈলা শোক সাগৰৰ মাজ পাছে শিষিকেশে সংখ্যা উপদেশে অজ্ঞান কৰিলা নাশ ঘোৰ বন্ধকাৰ অনেক কালৰ যেনে সূৰ্য কৰে নাশ বোলে ধনঞ্জয় শুনা দয়াময় যি কাৰণে কৰো তাপ আশুক বস্ত্ৰ দি ভাগ্যে যুঁজু বোলে তভু এক ঘোৰ পাপ ভীষ্ম গুৰু দ্ৰোণ দুহানু চৰণ সদা লাগে সেবিবাক অহৰ্নিশে সেৱা কৰিতে লাগয়
কিমতে বাধিবু তাক গুৰুকণ বধি ৰাজ্যকণ সাধি দেশ দেশান্তৰে যাওঁ এই প্ৰথাশ্ৰয় কৰিলো নিশ্চয় ভিক্ষা মাগি আনি বন্ধুগণ অৱধি ৰাজ্য কাম সাধি গুৰুক কৰি বৰণ যি ভোগ চয় যেন পাপময় ৰুধিৰে মিশ্ৰিত মন পাপ কণ চাই যদি যুজু যাই তাহাৰ ন জানো সাৰ গুৰু পাণ্ডৱৰ উভয় সেনাৰ জয় পৰাজয়কাৰ ধৰ্মত বুদ্ধি ভৈলা হত তোমাক পুছু বিশেষ যুদ্ধ ভিখাতন কোন গোটা শ্ৰেয় বুলিও কহি শিকেশ তুমি নিজ গুৰু প্ৰপন্ন শিষ্যক শিক্ষা দিতে লাগে স্বামী পিতৃষে পুতৰ নিয়মৰ কৰ্তা দণ্ডদাতা প্ৰভু তুমি গুৰু ইষ্ট দেৱ সৰ্বভাৱে সেৱ কৰিতে লাগে সন্তোষ প্ৰপন্ন শিষ্যকণ কহে গুজ্জক গুৰু পাৱে বহু দুখ শোকমোহে মন দহে দিগন ভ্ৰমে যে নমূৰ মতি অকণত কামহি পাতালো নলাগে আৰু নুহুৰ অনিমাক আদি পাওঁ অস্তনিধি যদি পাওঁ সত্য লোক এতেক উপাই নেদেখো উপাই দূৰ হুৱে ইটো নুবুজিবু বুলি প্ৰতিজ্ঞা কৰিয়া মনে ৰহিলন বসি অৰ্জুন কচাই কৃষ্ণে বুলিলন অলপ কৰি হাসি জাত শোক নাই তাতে শোক কৰা মই বাধু বাৰ পণ্ডিত নহাসা বাদ মাত্ৰ কৰা প্ৰজ্ঞা ৰাখাবা পুনাৰ উবা শৈব সাঁচি মূৰ্খে পণ্ডিতালি কৰা পণ্ডিত কচাই তীৰ্থ যাত্ৰা কালে ভগিনী হৰিলে তাত কিছু দুখ নাই পুত্ৰ উপজিলে আনন্দ নকৰে মৰিলে নকৰে শোক
মানৱ অপমান যাৰ নাহি কয় পণ্ডিত বোলয় লোক মৰম জীৱন সকলেকে ভ্ৰম সুখ দুখ যত ভাবে দেখে আত্মা পৰ অবিদ্যা ভিতৰ অজ্ঞান নুগুচে যাৱে পথে থাকে জুৰি সৰ্প হেন পৰি পুৰুষে ভয় কপাৱে তত কাল ভয় মনৰ সংশয় বিচাৰ নকৰে যাৱে পাছে বিচাৰিয়া জিজ্ঞাসা কৰিয়া শনিত চাপিয়া তাৰ সৰ্প ভয় ভ্ৰম তিনো দূৰ গৈল জৰি গছ মাত্ৰ সাৰ দেহৰ লগত আত্মাৰ মৰণ কহে অজ্ঞানৰ প্ৰায় ব্যাপক আত্মাক পৰিছেদ কৰে যাৰ আদি অনন্ত নাই তুমি আমি আদি যত লোক দেখা আছিলো সবে পূৰ্বত সম্প্ৰতি বহি আছো বিদ্যমান থাকিব পাছ কালত বুলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য তুমি থাকা সৰ্বঠাই আন যত লোক কতো উপজয় কতো বা মৰিয়া যায় একে শৰীৰত বাল্য যুৱা জৰা হুৱে যেন পুৰুষৰ দেহ এৰি জীৱে আন দেহে জন্মে মৃত্যু সেহি পতন্তৰ যেন বাল্য দেহ ধৰি উপজয় যুৱা হুৱে মধ্যকালে বাল্য যুৱা দুয়ো স্থানান্তৰ হয় বৃদ্ধ অৱস্থা কপাইলে বাল্য যুৱা জৰা তিনি অৱস্থা একে দেহে পাবে লোক বাল্য গুচি যেবে যুৱা কপায় তাত কোনো নাহি সুখ যেবে বোলা তাত আশয় সাক্ষাৎ শিশু গুচি যুৱা হৈলো বাল্য যুৱা গুচি হীৰা বিদ্ধ ভৈলা সাক্ষাতে প্ৰমাণ কৰিলো যদি বোলা আৰু এই দেহ নষ্টে ইহু জীৱ নষ্ট যায় আন দেহ ধৰি পুনৰবাৰ আশী ভিন জীৱ উপজয় জানিবা জীৱৰ পূৰ্বৰ দেহৰ কৰ্মৰ সংস্কাৰ যত সেহি সংস্কাৰে পুনু দেহ ধৰে নিস্তে জানা স্বৰূপত যেন শৰীৰৰ সৰ্পকল্পেৰে জীৱৰ সীমত পুন
পূৰ্ব সংস্কাৰে সেই জীৱনুহে স্তনক পিয়াৱে কোন যেবে বোলা বাইল জুবা জৰা ভৈলে তিনি কালচ মৰে মনে যেবে পূৰ্ব দেহ সংস্কাৰ নহয় উৎপত্তি প্ৰলয় কেনে মন ইন্দ্ৰিপান সমস্তে থাকয় অৱস্থা হে দূৰে যায় আতুষে হিমতে শৰীৰ সে নষ্ট আত্মাৰ বিনাশ নাই জীৱৰ মৰণ কয় যিটো জন সবে মিছা মহাভাগ কৰ্মৰ সংস্কাৰে আনদে হলৱে পূৰ্ব দেহ কৰি ত্যাগ গোবিন্দ যে কয় বিষম বিষম মনে চিন্তা ঘৰে ঘন যেন বিছানাৰী স্বামী থাকনে তেও পৰ পুৰুষোত্তম হেন জানি নৰ কৃষ্ণৰ চৰণ মধু প্ৰিয়া কৰ্ণ ভৰি কৃষ্ণ বিনেত্ৰান পুনবাসে আন ডাকি বোলা হৰি